তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ল যে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে কৰিব লাগিব eKYC। আপোনালোকে যদি eKYC ৰেচন কাৰ্ডৰ নকৰে তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ডখন বাতিল হ'ব পাৰে। যিসকলৰ eKYC সম্পূৰ্ণ হোৱা নাই তেওঁলোকৰ ৰেচন কাৰ্ডখন বাতিল হ'ব পাৰে। বৰ্তমান eKYC আৰম্ভ হৈ গৈছে। 15 জুনৰ পৰা 25 জুনলৈকে আপোনালোকে eKYCটো সম্পূৰ্ণ কৰিব লাগিব। যিসকলে ৰেচন কাৰ্ডৰ eKYC কৰা নাই তেওঁলোকে অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ eKYC কৰি লওক। আৰু যিসকলে eKYCটো কৰি লৈছে তেওঁলোকে চেক কৰক যে আপোনাৰ eKYCটো সম্পূৰ্ণ হৈছে না নাই। যদি হোৱা নাই তেতিয়াহ'লে আকৌ আপোনালোকে eKYCটো কৰিব লাগিব। যিসকলে eKYC কৰিছে তেওঁলোকে চেক কৰক যে আপোনাৰ নামত eKYCটো হৈছে না নাই। আৰু এই eKYCটো সকলোৱে কৰিব লাগিব। যিসকলে eKYC নকৰিব তেওঁলোকৰ ৰেচন কাৰ্ডৰ পৰা নাম কাটি দিয়া হ'ব। গতিকে এই eKYCটো একেবাৰে বাধ্যতামূলক কৰিবই লাগিব। আপোনালোকে চেক কৰক যে আপোনাৰ নামত eKYCটো সম্পূৰ্ণ হৈছে নে। যদি হোৱা নাই তেতিয়াহ'লে অতি শীঘ্ৰে eKYCটো কৰি ল'ব। আপোনালোকে এই eKYCটো কেনেকৈ চেক কৰিব আৰু eKYCটো কেনেকৈ কৰিব সকলোখিনি ডিটেইলছ মই এই ভিডিঅ'ত আপোনালোকক A to Z দেখুৱাই দিম। আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰি দিব। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক এই নটিফিকেশ্যনটো দেখুৱাই লৈছোঁ। আপোনালোকে এই স্ক্ৰীনত যিটো নটিফিকেশ্যন দেখিছে এইটো হ'ল eKYC নটিফিকেশ্যন। খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থ eKYC পৰীক্ষণৰ সুবেশ কাৰ্যসূচী। এইটো কাৰ্যসূচী সময়সীমা আছে 15 জুনৰ পৰা 25 জুনলৈকে আপোনালোকে eKYCটো কৰিব লাগিব। তাৰপিছত কোৱা হৈছে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল লাভ কৰাৰ বাবে হিতাধিকাৰীৰ eKYC পৰীক্ষণ বাধ্যতামূলক। তাৰপিছত কোৱা হৈছে হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত উপলব্ধ ePOS মেচিনত আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব। তাৰপিছত কোৱা হৈছে সকলো সুলভ মূল্যৰ দোকানীয়ে এই বিশেষ দিনকেইটাত তেওঁলোকৰ অধীনৰ সকলো হিতাধিকাৰীৰ আঙুলিৰ ছাপ ePOS মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব। ইয়াত কোৱা হৈছে যে ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকে eKYCটো কৰিব লাগিব। আৰু এই eKYCটো আপোনালোকে 15 জুনৰ পৰা 25 জুনৰ ভিতৰত কৰিব লাগিব। তাৰপিছত কোৱা হৈছে যে ePOS মেচিন আছে এই ePOS মেচিনত আপোনালোকে আঙুলি ছাপটো মাৰিব লাগিব। আৰু কোৱা হৈছে এই সুলভ মূল্যৰ দোকানীসকলে এই তাৰিখৰ ভিতৰত সকলোৰে আঙুলিৰ ছাপটো সংগ্ৰহ কৰিবলৈ কোৱা হৈছে। এতিয়া আপোনালোকক দেখুৱাই দিম যে আপোনাৰ eKYCটো সম্পূৰ্ণ হৈছে নে আপোনালোকে চেক কেনেকৈ কৰিব। আপোনালোকে চেক কৰিবলৈ হ'লে আৰু এটা ৱেবছাইট আছে, এই ৱেবছাইটত যাব লাগিব। আপোনালোকৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাত ক্লিক কৰি আপোনালোকে এই পেজলৈ আহিব। আপোনালোকে যেতিয়া এই পেজলৈ আহিব অহাৰ পিছত দেখিব আধাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থা সক্ষম কৰিছে খাদ্য সামগ্ৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ অসম চৰকাৰ। ইয়াত আপোনালোকে দেখিবলৈ পাব এই অসম চৰকাৰ। আপোনালোকে যদি ইংলিছত কৰিব বিচাৰিছে তেতিয়াহ'লে ইংলিছত কৰি ল'ব। মই বাৰু এতিয়া ইংলিছত কৰি লৈছোঁ। যেতিয়া আপোনালোকে এই পেজলৈ আহিব অহাৰ পিছত দেখিব ইয়াত বহুতো কেইটা অপশ্যন আছে। ইয়াৰ ভিতৰত আপোনালোকে RC ডিটেইলছটো ওলাব লাগিব। ইয়াৰ ভিতৰত আপোনালোকে যেতিয়া ইয়াত দেখিব ৰিপৰ্টছ, এই ৰিপৰ্টছৰ তলত দেখিবলৈ পাব RC ডিটেইলছ। ইয়াত 1, 2, 3, 4 নম্বৰত আছে RC ডিটেইলছ। এই RC ডিটেইলছত ক্লিক কৰিব। RC ডিটেইলছত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা হয় আৰু এখন পেজ ওলাব। ইয়াত আপোনালোকে দেখিছে মন্থ লিখা আছে, তাৰপিছত ইয়াৰ লিখা আছে। আপোনালোকে কোন মাহৰ ওলাব বিচাৰিছে এই মাহটো ইয়াত চিলেক্ট কৰিব আৰু ইয়াৰটো আপোনালোকে নিজে চিলেক্ট কৰিব। ইয়াত অট'মেটিক দিয়া আছে। আপোনালোকে এই মাহত যদি ওলাব বিচাৰিছে তেতিয়াহ'লে তেনেকৈ থাকিবলৈ দিব। তাৰপিছত আছে RC নম্বৰ। এই RC নম্বৰটো হ'ল আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰ। এই ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াত বহুৱাই আপোনালোকে ছাবমিটত মাৰিব। ছাবমিটত মৰাৰ লগে লগে আপোনালোকৰ সকলোখিনি ডিটেইলছ ইয়াত ওলাই আহিব। আপোনাৰ ৰেচন কাৰ্ডৰ যিমানজন সদস্য আছে সকলোৰ নাম ইয়াত শ্ব' কৰিব। আপোনালোকে ইয়াত দেখিবলৈ পাব মেম্বাৰ নেম, তাৰপিছত আছে জেণ্ডাৰ, তাৰপিছত আছে এজ, তাৰপিছত আছে ষ্টেটাছ, তাৰপিছত আছে UID। এতিয়া আপোনালোকে eKYCটো সম্পূৰ্ণ হৈছে নে আপোনালোকে কেনেকৈ জানিব। আপোনালোকে য'ত দেখিছে UID এইটো হ'ল আপোনাৰ আধাৰ নম্বৰ। এই আধাৰ নম্বৰটো যদি আছে তেতিয়াহ'লে আপোনাৰ eKYCটো সম্পূৰ্ণ হৈ গৈছে। আপোনালোকে একো কৰিব নালাগে, আপোনালোকৰ eKYCটো সম্পূৰ্ণ হৈ আছে। আপোনালোকে যেতিয়া তলফালে স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত দেখিব ষ্টেটাছ। এই ষ্টেটাছত যদি আপোনালোকৰ এক্টিভ হৈ আছে তেতিয়াহ'লে আপোনাৰ eKYCটো সম্পূৰ্ণ হৈ আছে। আপুনি একো কৰিব নালাগে। যদি ইয়াত ডিএক্টিভ হৈ থাকে বা কিবা আৰু কিবা থাকে তেতিয়াহ'লে আপোনালোকে eKYCটো কৰিব লাগিব।
তলফালে স্ক্ৰল কৰিলে দেখিব সকলোখিনি ডিটেইলছ আছে। আপোনাৰ নাম থাকিব, আপোনাৰ ৰেচন কাৰ্ডৰ নাম থাকিব, আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো থাকিব, কেই কেজি চাউল পায় সকলোখিনি ইয়াত দিয়া আছে। আপোনালোকে ভালকৈ চাব পাৰিব। যদি আপোনাৰ KYC-টো কৰিব পৰা নাই বা ডিএক্টিভ হৈ আছে তেতিয়াহ'লে আপুনি কেনেকৈ কৰিব চাওক। আমাৰ অসমত এইটো অফলাইন কৰিব লাগিব আৰু অসমৰ বাহিৰত এইটো অনলাইনত কৰিব লাগিব। আমাৰ অসমত এতিয়ালৈকে অনলাইনত ছিষ্টেম নাই, অকল আপোনালোকে অফলাইনৰ মাধ্যমত এই KYC-টো কৰিব লাগিব। আপোনাৰ সুলভ মূল্যৰ দোকানত যাব, যোৱাৰ পিছত তেওঁলোকে KYC-টো কৰি ল'ব। আপোনালোকে নিজে ৰেচন কাৰ্ডৰ KYC-টো কৰি ল'ব নোৱাৰিব, কাৰণ এইটো অনলাইনত কৰিব নোৱাৰে, অফলাইনত কৰিব লাগিব। সেইকাৰণে আপোনাৰ সুলভ মূল্যৰ দোকানত যাব, যোৱাৰ পিছত তেওঁলোকে KYC-টো কেনেকৈ কৰিব তেওঁলোকে কৰি ল'ব। আপোনালোকে নিশ্চয় বুজি পাইছে, ৰেচন কাৰ্ডৰ KYC-টো কৰা বাধ্যতামূলক। গতিকে আপোনালোকে যিমান সোনকালে পাৰে KYC-টো কৰি ল'ব। যেতিয়ালৈকে KYC-টো নকৰে তেতিয়ালৈকে আপোনালোকে কোনো ৰেচন নাপাব। সেইকাৰণে অতি শীঘ্ৰে KYC-টো কৰি ল'ব। আপোনালোকে নিশ্চয় বুজি পাইছে যে ৰেচন কাৰ্ডৰ KYC-টো কেনেকৈ কৰিব লাগে আৰু কেনেকৈ চেক কৰিব লাগে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ফেচবুক, হোৱাটছআপত শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে ৰেচন কাৰ্ডৰ KYC-টো কেনেকৈ কৰিব আৰু কেনেকৈ চেক কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।